নমস্কাৰ সকলোকে। সো আজি আপোনালোকৰ আগত পঞ্চগানি যোৱাৰ এটা মিনি ব্লগ লৈ আহিছোঁ। আমি মৰ্নিং 7:15 মানত নৱী মুম্বাইৰ পৰা পঞ্চগানিলৈ বুলি ওলালোঁ। আমি গৈ পাওঁতে ইভিনিং 3টাই হ'ল। সো ভাবিলোঁ লাঞ্চটো আমি পঞ্চগানি ৰেইন ফৰেষ্টতে কৰিলোঁ। এয়া আছে ৰেইন ফৰেষ্ট ৰেষ্টুৰেণ্ট। বহুতেই ধুনীয়া লেক এণ্ড হিল পইণ্ট দেখা পায় ৰেষ্টুৰেণ্টৰ পৰা। দেন আমি লাঞ্চ কৰি ডাইৰেক্ট হোটেল গ'লোঁ। ইভিনিং আকৌ হেৰিজন ফলে চাবলৈ ওলালোঁ। খুবেই ধুনীয়া ভিউ। এইটো হৈছে চিডনি পইণ্ট। দেন আমি ৰাতি উভতি আহি ছেইম ৰেষ্টুৰেণ্টতে ডিনাৰ কৰিলোঁ। নেক্সট ডে মৰ্নিং আমি হোটেলৰ পৰা ডাইৰেক্ট চেক আউট কৰি মহাবালেশ্বৰ বুলি ওলালোঁ। পঞ্চগানিৰ পৰা অলপ আগত মহাবালেশ্বৰ। পঞ্চগানি আৰু মহাবালেশ্বৰ ষ্ট্ৰবেৰী খেতিৰ কাৰণে ফেমাছ হয়। এয়া দেখিছেনে, এনেদৰে বহুত ভিৰ লাগে ছেটাৰডে আৰু ছানডে। খুবেই ধুনীয়া পৰিৱেশ। বহুত ধুনীয়া ধুনীয়া ফুল আৰু ফলৰ খেতি কৰা হয় তাত। আমিও আহোঁতে ষ্ট্ৰবেৰী আৰু বাদাম লৈ আহিছোঁ। তাৰপৰা ৰিটাৰ্ণ হওঁতে আমি মহাবালেশ্বৰৰ মেপ্ৰ' গাৰ্ডেনত সোমালোঁ। কি ধুনীয়া পৰিৱেশ। আৰু এটা কথা, মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। আৰু কেনেকুৱা লাগিলে জনাব। থেংক ইউ।